নমস্কাৰ, মোৰ চেনেল চুম জুৱেলাৰী হাবচলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকৰ মাজলৈ খুব ধুনীয়া ধুনীয়া অসমীয়া গহনা খুব কম প্ৰাইচতে লৈ আহিছোঁ। প্ৰথম যোনটো ছেট আছে সেই ছেটটো আহক চাওঁ। খুব ধুনীয়া জুৱেলাৰীৰ কথা কৈছিলোঁ, সেইটো এনেকুৱা ধৰণৰ হ'ব, খুব ধুনীয়া। ইয়াৰো প্ৰাইচ ছেইম হয় 250 ৰুপিজ। আপোনালোকৰ যদি পচন্দ শাৰীত কৰিছে আপোনালোকক সকলোৱে স্ক্ৰীনশ্বট মাৰি লওক। নেক্সট যোনটো জুৱেলাৰীৰ কথা কৈছিলোঁ সেইটো হৈছে জুৱেলাৰী ছেট হয়। এইটো খুব ধুনীয়া আৰু ইয়াৰ ইয়েৰিংছো লঙত থাকিব। আপোনালোকৰ যদি পচন্দ শাৰীত পৰিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াৰ প্ৰাইচ থাকিব 380। নেক্সট যোনটো জুৱেলাৰী ছেট হয় সেইটো এটা খুব ধুনীয়া ছেট হয়। ইয়াৰ প্ৰাইচ হৈছে 300 হ'ব। ইয়াৰ কালাৰ থাকিব, ৰেডত থাকিব। এইটো যদি পচন্দ শাৰীত পৰিছে আপোনালোকে সকলোৱে স্ক্ৰীনশ্বট মাৰি ল'ব। নেক্সট যোনটো জুৱেলাৰী ছেট আছে সেইটো খুব কম প্ৰাইচতে দিছোঁ, 250। এই দুটা হ'ব, খুব ধুনীয়া। ইয়াৰ যোনটো জেঠি পঠা ছেট হয় ইয়াৰ ৰিংটো এনেকুৱা ধৰণৰ হ'ব আৰু যোনটো এনেকুৱা নেক্সট যোনটো জুৱেলাৰী হয় এইটো ইয়াৰ ইয়েৰিংছো এনেকুৱা ধৰণৰ হ'ব। আপোনালোকৰ যদি পচন্দ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব। ইয়াৰ প্ৰাইচ হ'ব অনলি ওৱান পিছত 250কৈ পৰিব। দুইটাই 250 হয়, মানে এইটো 250 হ'ব, এইটো 250 হ'ব। ঠিক আছে, যদি পচন্দ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। নেক্সট যোনটো জুৱেলাৰী ছেট আছে সেই জুৱেলাৰী ছেটটো চাওঁ আহক, খুব ধুনীয়া। এইটো বিগ চাইজ হ'ব। ইয়াৰ প্ৰাইচ হৈছে 400। আপোনালোকৰ যদি পচন্দ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব, অনলি 400। নেক্সট যোনটো জুৱেলাৰী আছে সেই জুৱেলাৰীটো চাওঁ আহক, খুব ধুনীয়া। সেইটো ইয়াৰ ইয়েৰিংছো টপত থাকিব। আপোনালোকৰ যদি পচন্দ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব পাৰিব। নেক্সট যোনটো জুৱেলাৰী ছেট হয় সেইটো খুব ধুনীয়া এটা জুৱেলাৰী ছেট হয়। এইটো হয়, খুব ধুনীয়া হয়। ইয়াৰ প্ৰাইচ হৈছে 380 ৰুপিজ। ইয়াৰ প্ৰাইচটো হ'ব। আপোনালোকৰ যদি পচন্দ শাৰীত পৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছএপ কৰিব পাৰিব। এইটো চাইজটো অকণমান বিগ হয়। ঠিক আছে, নেক্সট যোনটো বিশেষকৈ জুৱেলাৰী ছেট দেখালোঁ, খুব ধুনীয়া ধুনীয়া জুৱেলাৰী ছেট দেখালোঁ। এতিয়া আপোনালোকৰ মাজলৈ আনিছোঁ ৰিং, খুব ধুনীয়া ধুনীয়া আঙুঠি। আপোনালোকে খুব কম প্ৰাইচতে যিহেতু পাব। আপোনালোকৰ যি দুটা কালাৰ আছে, এটা মাল্টি কালাৰ, এটা ৰেডত আছে। ইয়াৰ প্ৰাইচ হ'ব 70 ৰুপিজ। ওৱান পিছত 70কৈ পৰিব। আপোনালোকে যদি ল'ব বিচাৰে আপোনালোকে জুৱেলাৰী ছেটৰ লগত মিক্স কৰি আপোনালোকে ল'ব পাৰিব। এইটো প্ৰাইচ আছে 70 ৰুপিজ। আপোনালোকে শ্বিপিংটো যিহেতু এটাকৈ যদি আপোনালোকে বিশেষকৈ লয় তেতিয়া আপোনালোকৰ এক্সট্ৰা শ্বিপিং 50 ৰুপিজ এটা দিব লাগিব। যিহেতু আপোনালোকে যদি জুৱেলাৰী ছেটৰ লগত লয় তেতিয়া আপোনালোকে শ্বিপিং দিব নালাগে। ইয়াৰ প্ৰাইচ হৈছে অনলি 70 ৰুপিজ। ইয়াৰ বিশেষকৈ সকলো চাইজৰ পিন্ধিব পাৰিব, সকলো চাইজৰ যিহেতু পিন্ধিব পাৰিব। ঠিক আছে, খুব ধুনীয়া ধুনীয়া জুৱেলাৰী ছেট মই আপোনালোকৰ মাজত কম প্ৰাইচতে যিহেতু লৈ আহিছিলোঁ আপোনালোকক দেখালোঁ। আপোনালোকে যদি পচন্দ শাৰীত পৰিছে আপোনালোকে হোৱাটছএপ কৰিব। স্ক্ৰীনত থকা নম্বৰত আপোনালোকে ফোনো কৰিব পাৰে। যিহেতু ভিডিঅ'টোৰ পৰা বিদায় ল'ব লাগিব, যোনসকলে প্ৰথম মোৰ চেনেলত ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। নেক্সট যোনখিনি জুৱেলাৰী মই আপোনালোকৰ মাজলৈ লৈ আহিম সেইখিনি আপোনালোকে পাবলৈ। ঠিক আছে, যিহেতু বিদায় ল'ব লাগিব সকলোকে জনাইছোঁ নমস্কাৰ।